জনাইছো উজলদা আপোনাক মোৰ আন এটি ভিডিঅ'লৈ বৰ্তমান আপোনাৰ মই জানো আপুনি বৰ্তমান কিমান গীতত বাঁহী বজাইছে কিমান গীত বুলি ক'বলৈ হিচাপটো নাই তথাপিতো আৰম্ভণিৰে পৰা এতিয়ালৈকে প্ৰায় ৩-৪ হাজাৰমান গান ক'ব বাপৰে মামুলি কথা নহয় যে ৩-৪ হাজাৰ গীতত একেলগে মানে তেওঁ বৰ্তমান সময়লৈকে তেওঁ বাঁহী বজাইছে আচলতে আমাৰ এইটো চাইডে প্ৰথমতে মই হেৰি কৈছোঁ চিম্ফনি ষ্টুডিঅ' কাম কৰিছোঁ তাত মানে অৰুণাচলিক যিবিলাক গান আৰু মিচিং গান এইবিলাক প্ৰায় মাহটোত ১৫-২০টামান সিমানখিনি গান হয় বেলেগ ষ্টুডিঅ'টো আছে মানে এনেধৰণে কৈ মানে আপুনি বৰ্তমান মানে অকল যে অসমীয়া গীততে আপুনি গীতত যে বাণীবদ্ধ কৰিছে বাঁহীবোৰ তেনেকুৱা নহয় মানে অন্যান্য গীততো আপুনি বাণীবদ্ধ কৰিছে আৰু মানে 10 চনমানৰ পৰা টোটেলি এতিয়ালৈকে সিমানখিনি হৈছেগৈ চাগে সঁচাকৈ এক অসাধাৰণ প্ৰতিভা এই অসাধাৰণ প্ৰতিভা গৰাকীৰ বাবে হয়তো জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ লগতো বৰ্তমান সময়ত তেওঁ বিহু মঞ্চত বাঁহী বজাই আছে গতিকে পুনৰবাৰ তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় এনেকুৱা কিবা এটা গীত আছে নি যিটো গীতে আপোনাৰ ৰাইজৰ মাজত অধিক জনপ্ৰিয়তা কৰি তুলিলে সেনেকুৱা গীত বুলি ক'বলৈ আৰু যিবিলাক অৰুণাচলী গীতবিলাক আমি আগতে বজাইছিলোঁ খুব ভাল ভাল গান আছিলে আমাৰ ৰেডিঅ'টো বহুত কেতিয়া কাম কৰিলোঁ ডিব্ৰুগড় ৰেডিঅ'ত বহুতখিনি গান বজালোঁ সুৰজিৎ বৰুৱা আৰু হীৰেণ গোহাঁই ছাৰৰ তত্বাৱধানত আমাৰ আছিলে চৈয়দ ছাদুল্লাহ ছাৰ তেওঁলোকৰ তত্বাৱধানত মই যথেষ্টখিনি কাম কৰিছোঁ ৰেডিঅ' চেণ্টাৰত সেইখিনি গান আচলতে এনেধৰণে বাহিৰলৈ মুকলি হৈ নাহে কাৰণে চাগে শুনি নাপায় সেইবিলাক ৰেডিঅ'তে বাজি থাকে তাৰোপৰি বৰ্তমান জনপ্ৰিয় গান বুলি ক'বলৈ মাছলৈ গৈছিলোঁ এতিয়া ঈশ্বৰৈ তাৰপিছতে চেনিমাইটো বজাইছিলে বিতুপন কোঁৱৰ তাৰপিছতে আছে তোমাৰ পাহাৰীয়া মন ৰাম এইটো গান এটা আছে সেইবিলাক তাত বাহিৰেও বেলেগ বেলেগ যথেষ্ট নাজানি মেঘেমাৰে গাজনি সেইটো প্ৰথম কুসুম কৈলাশৰ সেইটো মই বজোৱা প্ৰথম মানে জনপ্ৰিয়তা লাভ কৰা গান সেইটো আছিলে সেনেধৰণে বহুতখিনি আছে আৰু বিপিন চাওদাঙৰ গানো আছে যথেষ্টকেইটা বিপিন চাওদাঙৰ গান আছে এটা আছে ভাল লাগে গাঁওখনি মোৰ অধিক জনপ্ৰিয়তা লাভ কৰে সেইবিলাক গান কৰিছিলোঁ আগতে সেইবিলাক ভৱিষ্যতৰ পৰিকল্পনা আপোনাৰ কি মিউজিক সংগীতৰ মাজতে জীয়াই থাকিব বিচাৰে মই ষ্টুডিঅ' এটা কৰিব লৈছোঁ সপোন নামে ষ্টুডিঅ'টো খুব ধুনীয়াকৈ কৰিম বুলি এটা পৰিকল্পনা সংগীতে কৰিব গোটেই ভৱিষ্যতে সংগীতে হৈ থাকিলে মই সুখী হ'ম বৰ্তমান আপুনিতো কৈছে অন্য ভাষাটো আপুনি যিহেতু গীতত বাঁহী বজাইছে তাৰোপৰি বৰ্তমান সময়তো আপোনাৰ অসমীয়া ভাষাৰ উপৰিও অন্য গীতত আপোনাৰ বাঁহী বজাবলৈ ইচ্ছা আছে নি বৰ্তমান অলপ দিনৰ আগতে এটা কৰিছোঁ কেলকাতাৰ এটা প্ৰজেক্ট আছিলে ওপৰত কিবা এটা মানে হিন্দী চং এটা কৰিছোঁ এইটো ইণ্টাৰনেশ্যনেল কিবা চং এটা হয় সেইটো কৰিলোঁ অলপ দিনৰ আগতে হিন্দী চং এটা সেনেকৈ কৰি আছোঁ আৰু এতিয়া আকৌ নতুনকৈ সেইবিলাক গানৰ মানে সংগীত পৰিচালনা কৰিবলৈ সৌভাগ্য তেনেকুৱা ধৰণৰ মানে বিভিন্ন ভাষী নেপালী গানতো বজাইছোঁ নেপালী গান হেৰি কৰিছোঁ এনেকুৱা ধৰণৰ কৰি আছোঁ বৰ্তমান আপুনি যিহেতু এই সংগীত জগতখনৰ লগত বয়স হিচাপে চাবলৈ গ'লে আপুনি কিমান বছৰমানৰ পৰা জড়িত এই জগতখনৰ লগত আচলতে 86ত মোৰ জন্ম 2000 চনমানৰ পৰা মই প্ৰায় এই জগতখনত জড়িত এইখিনিতে আমি যদি দৰ্শকসকলক যদি আপোনাৰ যদি খুব ভাল লগা এটা যে সুমধুৰ যদি বাঁহী সুৰ নুশুনো দৰ্শকসকলক পাৰ ধৰোৱা যেন কৰে গতিকে এইখন ক্ষণত আপোনাৰ পৰা এটি ভাল লগা এটা বাঁহী সুৰ আচলতে কি হয় এই কেইবাদিন খুব টোপনি ক্ষতি আৰু প্ৰায় 1.5-2 মাহমান বাঁহী ওচৰলৈ যাবলৈ সময় নোপোৱা হৈছিলোঁ সংগীত সজাই থাকিবলগীয়া হয় তথাপিতো চেষ্টা কৰিম কিবা অকণমান ট্ৰাই কৰিব নিশ্চয় দৰ্শক গতিকে শুনক এতিয়া আপোনাৰ পৰা মই অকণমান বাঁহী কিবা এটা শুনিব বিচাৰিছোঁ বহুতদিন বাঁহী ওচৰলৈ যোৱাই এনেই অকণমান বজাইছোঁ
ভাষাৰে বুজাম হয়তো আপোনালোকে শুনি হয়তো ক'বলগীয়া ভাষা নাই, সকলো ভাষা হেৰাই গৈছে। সুমধুৰ কণ্ঠৰে ইমান সুন্দৰভাৱে তেওঁ বাঁহীটো বজাইছে, বাকী একেবাৰে ক'ব নোৱাৰে। গতিকে আপুনি যিহেতু বাঁহী বজায়, এই বাঁহী বজা কিবা আনুষ্ঠানিক শিক্ষা আপুনি লৈছিলে নেকি? আনুষ্ঠানিক শিক্ষা তেনেকুৱা ধৰণে নাই। আচলতে মই যি সময়ত বাঁহী বজাওঁ, ঘৰৰ পৰা চাপৰ্টটো খুব কম আছিলে। দেউতাই এইটো মানে খুব পিটন দিছিলে, মই খুব পিটন খাইছিলোঁ বাঁহী বজোৱা পগলা বুলি কৈছিলে, যথেষ্ট পিটন খাইছিলোঁ। আৰু মই বাঁহী বজোৱাৰ কাৰণে বহুত দীঘলীয়া কথা, মোৰ বহুত দুখৰ কথা। বাঁহী বজোৱাৰ কাৰণে মই কিতাপ পঢ়িবলৈ খুব কম হৈ যায় তেতিয়া, আৰু দেউতাই খুব পিটন দিয়ে মোক, মগন থাকে। আৰু গতিকে মই মোৰ যেতিয়া দেউতা ডিউটিৰ পৰা আহে, কামৰ পৰা আহে, আহি পিনে মই বাঁহী বজাৰ শুনিলে মানে খুব জেওৰাপতি পিটন, মোৰ বহুত জেওৰাপতি পিটি পৰিলে। তাৰপিছতে সেই গৈ ওচৰতে বাহনি এখন থাকে, তাত লুকাই থাকিবগৈলগীয়া হয় দেউতাৰ ঘৰত পিটন খাওঁ বুলি। মায়ে মানে ৰাতি নি পিনে লেট্ৰিনত ভাত খাওঁ বুলি, দেউতাই দেখিলে মানে পিটনেই দিওঁ। মায়ে মনে মনে ৰাতি 12টা বজাত লেট্ৰিনত লুকাই থাকোঁ, মায়ে মনে মনে মানে ভাত দিয়েগৈ। দুখ লাগে কেতিয়াবা এইবিলাক ভাবিলে মানে, হয়তো সেইটো কাৰণে ভগৱানে মোক সহায় কৰিছে বাঁহী বজাব। তেতিয়া মায়ে মনে মনে মানে ভাত দিয়ে ৰাতি 12টা বজাত, দেউতা 2টা-3টা বজাত খোৱাৰ পিছত মই 2টা-3টা বজাতহে শুবলৈ পাওঁ। তেনেধৰণে বজাৰত খুব সাংঘাতিক হেঁপাহ আছে। মইতো এবাৰ বৰ নকৰিবলগীয়া কাম এটাও কৰিছিলোঁ বাঁহী বজোৱাৰ কাৰণে। মই মানে তেতিয়া ইমান চেষ্টা কৰোঁ বাঁহী বজাম বুলি, বাঁহী বজাব নোৱাৰোঁ। তেতিয়া মই নিজে ফুটাই লৈছিলোঁ দেই, এইবিলাক মানে চলিপি থকা বাঁহী তেতিয়া পোৱা নাছিলোঁ, সপোনৰ কথা আছিলে। নিজে বনাই ফুটাই লৈছিলোঁ বাঁহী বাঁহৰ। তেতিয়া মানে বজাব নোৱাৰোঁ। মই এবাৰতো মানে আত্মহত্যা কৰিব লৈছোঁ। মই ভাবিছিলোঁ বাঁহী বজাব যদি নোৱাৰোঁ, মই জীয়াই থৈ আপুনি মানে ইমানেই যে একেবাৰে পগলা আছিল তেতিয়া, বহুত এতিয়াও পগলা, এতিয়া বহুত বেছি পগলা আছিলে। তাৰপিছতে তেতিয়া আত্মহত্যা কৰিবলৈতো আৰু মানে পথ বিচাৰি ফুৰিছোঁ নাই পোৱা। কোনোবা এজন মানুহে কৈছিলে বোলে জেঠী বোলে বিৰাট বিষাক্ত বস্তু, সেইকাৰণে জেঠী ঘৰত কোনো নাথাকোঁতে জেঠী নাৰিকলৰ টেমা এটাত জেঠী বইল কৰি পিনে মই খাবলৈ লৈছোঁ। সিহঁতে ঘৰৰ মানুহ খালে সেইকাৰণে আজি বাচি থাকিলোঁ। তাৰপিছতে সেই এনেধৰণে গধূলি সময়ত বাহিৰলৈ ওলাই যাওঁ, ঘৰৰ আগফালে পুল এটা আছিলে, তাতে বজাই থাকোঁ। তাৰপিছত দেখোঁ মানে যেতিয়া চকুটো মেলোঁ, কিনাৰত বহুত মানুহ গোট খাই যায়। তেতিয়া অনুমান কৰোঁ মোৰ বাঁহী বজাটো চাগে ভাল হৈছে। তেতিয়া সেইকাৰণে মানুহে শুনে। আৰু তথাপিতো সেই মানুহে পগলা বুলি কয় যে, এই গাঁৱতে একদম পথাৰ বহুত সমাজত দূৰত গৈ বজাই, দূৰত মানে জামুক এজোপা আছিলে, তাত মানে বহুত কেইজনে চিপ লৈছিলে, তাত ভোট চুট ওলাই বুলি মানুহে মানে সেই ওচৰ পাজৰ মাটিখিনি খেতিও নকৰে, তালৈ মানুহ নাযায়। মই ভাবিলোঁ কি তাত কোনো নাযায় যেতিয়া তাত কাৰো ডিষ্টাৰ্ব নহ'ব বুলি, সেই 10টা 11টা 12টালৈকে সেই গছজোপা তলতে বহি বাঁহী শিকাওঁ। সেইজোপা গছৰ তললৈ মানুহ যাবলৈ আচলতে ভয়। সেইজোপা বাঁহতে আপুনি সেইজোপা গছৰ তলতে মই মানে এটাই ভাবিছিলোঁ যে যাতে মোৰ পৰা কাৰো ডিষ্টাৰ্ব নহওক, আমনি নহওক, মই যাতে কাকো আমনি নিদিওঁ, মই বাঁহী প্ৰেক্টিছ কৰা হয়। সেইটো কাৰণে সেই গছজোপা তললৈ যিহেতু মানুহ নাযায়, মই তেতিয়া সেই গছৰ তলত গৈ মানে বাঁহী প্ৰেক্টিছ কৰোঁ। তাৰপিছতে অকণমান পৰা হ'লোঁ। আনুষ্ঠানিক শিক্ষা তেনেকুৱা নাই, চাই শিকিছোঁ, যথেষ্ট কষ্ট কৰিছোঁ। মানে ডাঙৰজন চাই কেনেকৈ মানে সেইবিলাক আৰু কেছেটত বাঁহীবিলাক মই তুলিবলৈ চেষ্টা কৰিলোঁ, আৰু স্কেলবিলাক জানিবলৈ যথেষ্ট কষ্ট কৰিলোঁ, স্কেলবিলাক জানিছোঁ। তাৰপিছতে মই ডিব্ৰুগড়ৰ সুমন বৰুৱা, লক্ষ্য বৰুৱা ছাৰৰ প্ৰতি সুমন বৰুৱা ক্লাছ কৰিলোঁ অলপ হেৰি কৰি, বাঁহী নহয় একচুৱেলি বাঁহী আৰু ভোকেল একেটাই হয়। মই ক্লাছিকেল ক্লাছত 3rd ইয়াৰলৈকে কৰিলোঁ। আৰু মোৰ আটাইতকৈ মানে ভাল লগা কথা, প্ৰথমৰ পৰা এই 3rd ইয়াৰলৈকে মই এতিয়ালৈকে এক্সাম দিলোঁ, আৰু 3rd ইয়াৰলৈকে মানে গোটেইকেইটা পৰীক্ষাতে মই ডিষ্টিংশ্যন পাইছোঁ। ডাঙৰ কথা। আচলতে ইমান বাধা আছিলে, তেওঁ হয়তো ইমানখিনি বাধাকো নেওচি তেওঁ আগুৱাই গ'ল। মানুহৰ যেতিয়া মনত প্ৰবল ইচ্ছা থাকে, গতিকে সেই ইচ্ছা থাকিলে কোনো প্ৰতিভা কেতিয়াও কাৰো বাধা হ'ব নোৱাৰে। গতিকে তাৰে উদাহৰণ হয়তো তেখেত আজি, আৰু তেখেত আজি তেনেকুৱা এটা অসাধাৰণ প্ৰতিভা আছিলে, তেওঁ আজি ক'তো স্তব্ধ হ'বলৈ নিদিলে। গতিকে আজি সেইকাৰণে তেওঁ হয়তো আজি সকলোৰ মাজত তেওঁ আজি জনপ্ৰিয়তা লাভ কৰিছে। থিয়েটাৰলৈ গৈও যথেষ্টখিনি শিকিলোঁ। থিয়েটাৰটো মই একেবাৰে নজনাকেই গৈছিলোঁ থিয়েটাৰলৈ। তাৰপিছতে প্ৰকাশ বৰপূজাৰী ছাৰহঁতক পাইছোঁ, সমৰেন্দ্ৰ বৰ্মন ছাৰহঁতক পালোঁ, বাবুল নাথ ছাৰ, জয়ন্ত নাথ ছাৰহঁতক পালোঁ। তেওঁলোকৰ পৰা যথেষ্টখিনি শিকিব পাৰিলোঁ। মই স্কেলখিনি শিকিলোঁ, কি স্কেল, কি কৰ্ড, এই কীবৰ্ড বজাবলৈ শিকিলোঁ, হাৰমনিয়াম বজাবলৈ শিকিলোঁ, আকৌ বাঁহীটো কেনেকৈ ধৰণে বজাব লাগে সেইটো শিকিলোঁ। মই জীৱনত প্ৰথম দিনা মই কান্দিছোঁ, ভয় খাইছোঁ বাঁহী বজাবলৈ। সেইদিনা আছিলে ভাস্কৰ বৰ্মন ছাৰৰ এখন নাটক হিয়া বিহীন প্ৰিয়া বুলি। মানে তেতিয়া আৰু থিয়েটাৰত মানে অকণ দীঘলীয়া হ'ব দেই, থিয়েটাৰত মানে মিউজিক ডিৰেকশ্যন কৰা মানে সাংঘাতিক আৰু চব কপি থাকে।
এটা ভাস্কৰ বৰ্মন ছাৰ আছে, মই বাহিনী লৈ বহি আছোঁ, কৈছে যে এনেকৈ জুই জ্বলিব, গাঁওখনত জুই জ্বলিব, ছোৱালীজনী অন্ধ ছোৱালীজনী চিকুৰি চিকুৰি আহিব, বাঁহীত জ্বালা বজা। মইতো নাজানো জ্বালা বস্তু কি বস্তু, কি বা বজাব কৈছে? বাহিৰৰ তবলাত জ্বালা বজা। মই ছাৰক কৈ দিছোঁ, মই জীৱনত প্ৰথমবাৰ জ্বালা শব্দটো শুনিছোঁ, শিকাই দিওঁ। মোক শিকাইও দিলে বাঁহীত ধৰক মানে এনেকুৱাবিলাক এনেকুৱাবিলাক কিছুমান ছাৰে তেতিয়া শিকালে, মই বুজি পাইছোঁ। যথেষ্টখিনি শিকিলোঁ থিয়েটাৰ থাকি, বহুত বেছি শিকিলোঁ। আচলতে টাৰ্ণিং পইণ্ট থিয়েটাৰ। হয়তো থিয়েটাৰলৈ নোযোৱালৈ মই মিউজিক লাইনো নাথাকিল। আৰু থিয়েটাৰলৈ যোৱাৰ কাৰণটো হ'ল দৰিদ্ৰতা। তেতিয়া ঘৰত মোৰ পঢ়া শুনা কৰিবলৈ বা চলিবলৈ যথেষ্ট কষ্ট হোৱাৰ কাৰণেহে মই থিয়েটাৰলৈ গৈছিলোঁ। আচলতে মিউজিক শিকিবৰ কাৰণে থিয়েটাৰ জানো, মই থিয়েটাৰলৈ গৈছিলোঁ চলিবলৈ। মই দুপইচা থিয়েটাৰ থাকি পাম আৰু একচুৱেলি ভাল পাওঁ, ভাল পাওঁ, সেইটো কাৰণেহে মই থিয়েটাৰলৈ গৈছিলোঁ। আপুনি ভাবেনে যে এজন বাঁহীবাদক হিচাপে বাঁহী বজাই আপুনি জীৱন নিৰ্বাহ কৰিব পাৰে বুলি? যদি ভালকৈ বজায় পাৰিব, আৰু মোৰ নিচিনাই বজাই থাকিলে নোৱাৰিব পাৰে। ইমান জনপ্ৰিয়জন তেনেকৈ ক'লে আচলতে নহয়। আচলতে মই নিজকে কওঁ, মই আনক কেতিয়াও নকওঁ, মই নিজকে কওঁ যে মই বাঁহী বজাই এখন ঘৰ চলাই আছোঁ এতিয়া, আৰু এটা ধুনীয়াকৈ ষ্টুডিঅ' কৰিবলৈ হেঁপাহ কৰিছোঁ। আৰু যদি ভালকৈ বজোৱা হয়, সংগীত যদি ভালকৈ কৰা হয়, তেতিয়াহ'লে এখন ঘৰ সুন্দৰভাৱে পৰিচালনা কৰি থাকিব পাৰে। মই যিটো কৰি আছোঁ, মোৰ ভগৱানৰ কৃপাত আন 10জনৰ নিচিনাকৈও মই এতিয়া বৰ্তমান চলি আছোঁ। অভাৱ অভিযোগ সিমানখিনি অভাৱ অনাটন হোৱা নাই, যিমানখিনি মানে হ'বলৈ মানে যিখিনি দৈনন্দিন জীৱনত যিখিনি প্ৰয়োজনীয় সেইখিনি আপুনি বাঁহীটোৱে আৰু মোৰ বেলেগ চাইড ইনকাম একো নাই, মোৰ চাকৰি নাই, মোৰ বেলেগ বিজনেছ একো নাই, অকল বাঁহীটোৰ পৰাই ভগৱানৰ কৃপাত চলি আছোঁ, চলাই আছে ভগৱানে। আৰু মই ভাবোঁ যে এজন বাঁহীবাদকে সঁচাকৈ ঘৰ চলাব পাৰিব যদি খুব আত্মনিৰ্ভৰ কৰে, খুব ভালকৈ যদি চৰ্চা কৰে, বজাবলৈ হেৰি কৰে, পাৰিব। গতিকে তেখেতৰ কথা গম পালে যে আপোনালোকে যদি হৃদয়ৰ নিৰ্ভীত কোণৰ পৰা যদি সঁচা অন্তৰে যদি কোনো এটা কাম কৰা যায়, তেনেহ'লে তাৰ ফল পোৱা যায়। গতিকে আপুনি যিহেতু বাঁহী বজায়, আপুনি বাঁহীবোৰ ক'ৰ পৰা আনে? আচলতে জনা নাছিলোঁ, বাঁহীবিলাক আচলতে য'ৰ ত'ৰ পৰা মই আগতে গোটাবলৈ চেষ্টা কৰিছিলোঁ, ভাল স্কেলত থকাবিলাক। তাৰপিছতে আনিলোঁ দেলহিৰ পৰা, পুনম চৰচৰ কেইটামান বাঁহী আনিলোঁ। তাৰপিছত দেখিলোঁ মই এতিয়া নিজে বনাওঁ। আপুনি নিজে বনাইছে? এইবিলাক মই নিজে বনাওঁ, প্ৰায়খিনি মই এতিয়া নিজে বনাওঁ, মই বেলেগকো দিছোঁ বনাই। নিজে বনোৱা বাঁহীটোহে আটাইতকৈ পাৰফেক্ট। মই নিজৰ লিপছত লগাই মানে বনাওঁ ধুনীয়াকৈ। এতিয়া প্ৰায় বাঁহীবিলাক মই নিজে বনাওঁ, নিজৰ বাঁহী নিজেই বজাওঁ। গতিকে যদি কাৰোবাৰ যদি ইচ্ছা বাঁহী বজাবলৈ, যদি বাঁহীৰ প্ৰয়োজন, গতিকে উজ্জ্বল দাৰ লগত যোগাযোগ কৰিলে হ'ব। মোৰ চেনেলটোতো সৈতে যোগাযোগ কৰিলেও তেখেতৰ সৈতে যোগাযোগ কৰিব পাৰিব। গতিকে আপোনালোকে বাঁহী ল'ব পাৰিব। গতিকে আমি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি আপোনালোকক লৈ আহিম উজ্জ্বল দাৰ জীৱন সম্পৰ্কীয় কিছু কথা, জীৱনত ঘটা কিছুমান ঘটনা, যিবোৰ ঘটনাই আজিও তেওঁক ৰিঙিয়াই থাকে। গতিকে তেনেকুৱা কিছুমান ঘটনা লৈ পৰৱৰ্তী ভিডিঅ'ত আহিম। গতিকে উজ্জ্বল দা আপুনি কৈ দিয়ক যে আপোনাৰ প্ৰিয় যিসকল আপোনাৰ অনুৰাগী আছে, অসমবাসী অনুৰাগী আছে, গতিকে মোৰ চেনেলটোৰ বিষয়ে আপুনি কৈ দিয়ক অলপ, ছাবস্ক্ৰাইব, ভাল লাইক কমেণ্ট কৰিব। প্ৰথমতে দীপ ভাইটিলৈ মোৰ ধন্যবাদ জনাইছোঁ, মোৰ খুব মৰমৰ ভাইটি। আৰু অসমৰ ৰাইজলৈ অনুৰোধ জনাইছোঁ, ইয়াত যিটো ইউটিউব চেনেল দীপ চেনেলটো লাইক কৰক, ছাবস্ক্ৰাইব কৰিব, আৰু ইয়াক অকণমান মৰম দিয়ক, যাতে আমাৰ নিচিনা সৰু সৰু মানুহবিলাকক আপোনালোকৰ মাজত পৰিচয় কৰি দিবলৈ ই আগবাঢ়ি যায়। আৰু ধন্যবাদ জনাইছোঁ তোমাক আজি আহি মোক এনেকৈ লগ পোৱাৰ কাৰণে। আৰু ৰাইজক অনুৰোধ জনাওঁ, ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক।